চাওক এয়া আমাৰ ঘগ্ৰাপাৰ থানাৰ সন্মুখত এটা বাচ্চা এটা পেলাই থৈ গৈছে, মোনা এখন ভৰাই থৈ গৈছে। এয়া আমি পুলিচৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এয়া চাওক ৰাইজসকল, বাচ্চা এটা পেলাই থৈ গৈছে। এয়া আমি বাচ্চা পেলাই থৈ গৈছে। ল'ৰা না চলিয়ে মানুহৰ কিবা এটা চাওক এয়া আমাৰ ঘগ্ৰাপাৰ থানাৰ সন্মুখত এটা বাচ্চা এটা পেলাই থৈ গৈছে, মোনা এখন ভৰাই থৈ গৈছে। এয়া আমি পুলিচৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এয়া চাওক ৰাইজসকল, বাচ্চা এটা পেলাই থৈ গৈছে। এয়া আমি বাচ্চা পেলাই থৈ গৈছে। ল'ৰা না চলিয়ে মানুহৰ কিবা এটা কিন্তু বস্তু দি থৈ গৈছিলে মানে ভালকৈ আমাৰ ঘগ্ৰাপাৰ দলঙৰ সন্মুখত, থানাৰ সন্মুখৰ দলঙত তাৰমানে জংঘলত পেলাই থৈ গৈছে। সেইটো বাচ্চাটো বৰ্তমান বাচ্চাটো সুস্থ আছে, বৰ্তমান বাচ্চা সুস্থ হৈছে। এটা কৰক ব্যৱস্থা কৰি সেইটো বেলেগ এটা নমস্কাৰ, মই ঘগ্ৰাপাৰ থানাত SI ভনিতা ৰয়। কমেও 3:15 মানত এটা খবৰ আহিছে, VTVজনে খবৰ দিছে OC ছাৰক যে এজন বাচ্চাক বস্তাত এনেকৈ মোনাত পেলাই থৈ গৈছে বাছত যাওঁতে। তো তেনেকৈ আমি ততালিকৈ গৈ কেনে বাচ্চাটো উদ্ধাৰ কৰিছোঁ আৰু বাচ্চাটো সোনকালে আমি হস্পিটেলত মেডিকেলত বৰ্তমান বাচ্চাটো সুস্থ আছে। এতিয়া ট্ৰিটমেণ্টৰ কাৰণে ভৱিষ্যতলৈ কি হয় সেইটো চোৱা যাব। আৰু এইমাত্ৰ আমি এতিয়া ঠিক আধা ঘণ্টামান হ'ল মানে আমাৰ ঘগ্ৰাপাৰ থানাৰ সন্মুখৰ যিখন দলং আছে, দলঙৰ জংঘলৰ মাজত এখন মোনাত এটা সৰু বাচ্চা কান্দি আছিল। আমি প্ৰত্যক্ষ কৰিলোঁ। তাৰপিছত আমি ঘগ্ৰাপাৰ থানাত জনাই দিলোঁ। আমাৰ ঘগ্ৰাপাৰ থানা আৰক্ষী বিষয়াসকলে আহি কিনে আমি বাচ্চাটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এতিয়া বাচ্চাটো সুস্থ শৰীৰে আছে, কোনো অসুবিধা পোৱা নাই, কান্দি আছে। বোধহয় 4-5 মাহ হ'ব বাচ্চাটোৰ।